হেল্ল' গাইজ, দীপে আজি কি কৰি আছে? এই ৰাতিপুৱা যে কাম কৰিলোঁ, এই মাল ঠিক কৰি আছিলোঁ। এই পৰ্দা বস্তুবোৰ ঠিক কৰোঁ মই। যাই কিবা এটা থাকিলে ঠিক কৰিব লাগে, সেয়া কাম মোৰ। আৰু পৰ্দাই দেখাব লাগে, বেলেগ কাম নাই। এই ফেঞ্চি বজাৰৰ নিউ মাৰ্কেট, চব ফেঞ্চি টাইপ, চব ছোৱালীৰ বস্তু। এই ফেঞ্চি বজাৰৰ নিউ মাৰ্কেটটো চব চাদৰ মেখেলা। এই ডাইনিং কাভাৰ চাই লওক, বহুত ডিজাইন আছে, আহিব। এই যাই আছোঁ, এই হৰি কি কৰি আছে? এই আমাৰ নতুন দোকানত যাই আছিলোঁ। এই ডাইনিং কাভাৰবোৰ চাই লওক। এই কাৰ্পেট গাইজ, এখন কাৰ্পেটৰ দাম 6,000 5,000 কৈ। মাথা নষ্ট হৈ গৈছে মোৰ। সেইটো 8,000 9,000 লৈ আছে। এই গাৰু, এই ভৰি মোচা, এই গাৰু লৈ যাই আছোঁ মই গাইজ। হেল্ল' গাইজ, এই যাই আছোঁ, এই থপৰা চাই আছোঁ। কাম নাই গাইজ, কাম নাই মোৰ। খালি এটা লেগ পাৰ কাৰণে ইমান কষ্ট কৰি আছোঁ। এই যাই আছোঁ, এই আহি আছোঁ, এই যাই আছোঁ, এই আহি আছোঁ। কাম নাই মোৰ গাইজ। এই ফেঞ্চি বাজাৰ, এই দিবাৰো হৰি চাই আছে। মই মোক দেখি কিবা এই হৰি চাই আছে মানে এই চাই আছে। এই দীপে আলু কিনি আছে। সৰু চলিকেইটাই ভাল, কষ্ট কৰি আছে। আমাৰ নিচিনা গাঁৱৰ পৰা চব্জি আনি বেচোঁ নেকি সেনে লাগে মাজতে কেতিয়াবা।